يا ليلي يا ليلى واسبس مسكيلك يما وقالوا لي ليلى صغير وفي القلب يغمى حبتي وطير الفوق يحبوا يقصوا لجناحي قولي تقراني مخنوق منك طالع بسماحي ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে এই বাগিচা কি গানা এইটো কি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি মায়ের মুর এই তই মাদাৰক ধৰি কিয় কথা কৈছে ফুলনি মানে বাগিচা এইটো এটা ইমোচন হয় তই এইটো পাগলা হৈছে মোকো পাগলা কৰিব খুজিছা কাক কি পাগলা ইমোচন আছে ইয়াতে কাক পাগলা বুলি কৈছে তই বাটলে এই তোক ঢুকে নাই তোক হত্তি দিয়ান হত্তি হুত এই পানকাউৰী কেনা কৰে পানকাউৰী এই পাইন কাক আমি পাইন কাৰু বুলি কৈছে মূলা গাভৰু অ মূলা গাভৰু বুলি নকবি দে খং উঠি শেষ কৰি দিম এই কাক শেষ কৰা এই কাক দম দিছি এই কাক ৱাও দা সোৱাল ইজ ভেৰি হট কি কৈছা তই তই যি কৈছা কৈছো মই ক'ব পাৰা অধিকাৰ আছে কি মোৰ কি অধিকাৰ নাই তোৰে চাকলা অধিকাৰ অ তাই মোৰ হবাৰ গাৰ্লফ্ৰেণ্ড আৰু তোৰ বৈৰে মোৰ গাৰ্লফ্ৰেণ্ড তোৰ বৈ দে ই চব কথাতে ওপৰত মাৰি দিম বা আচ্ছা এতিয়া হয় নেকি এই মই মাৰি দিম তোক। তই মোক কি সাহত মাৰিছ এই সাহত নাইছো তই মোক মাৰিছ তোক মোবাইল কি মোবাইল কি এই মোবাইল এটা কাম কৰিম দে দু বেকাৰ কাজিয়া কৰিলো দুও চেষ্টা কৰি চাম দে এই দেখা আগৰ পৰা ক'ব কাৰণে নাছিলি মূলা গাভৰু দেই বাটলা কি হ'ল ভাই ইমান দুখ কি কৰিবি ভাই এটা মস্ত ডাঙৰ ব্ৰেকআপ হ'ল কাৰ ৰংবীৰ আৰু দীপিকাৰ নেকি কে মোক দেখিলি ৰণবীৰ আৰু দীপিকাৰ ব্ৰেকআপ হোৱা লাগে নেকি নহয় তোৰ হাতৰ বিখ্যান্দা আৰু তাতে আৰু মস্ত ডাঙৰ বেকা হোৱা বুলি ক'লি সেইকাৰণে মই তাৰ কথা ক'ব বুলি ভাবিছোঁ তাই মোক এৰি থৈ গুচি গ'ল আৰে ভাই তই বেছি দুখ নকৰবি সংসাৰত এনেকুৱা সৰু সৰু ঘটনা ঘটিয়ে থাকে আৰু কি চলি বুলি লৈ গৈছে নেকি লগত এই পাগলা মোক বিয়াৰ আগত দেখিলি তাই যে চলি বুলি দিব মোৰ আৰে ভাই আজিকালি সৰুতে বিয়া কৰে নে চব ধৰিবই নোৱাৰি পিছে তাই মানে কোনি তাই মানে মোৰ গাৰ্লফ্ৰেণ্ডটোৰ কথা কৈছোঁ তাই এৰি থৈ গৈছি কি কোৱা বৰ দুখ লাগিল শুনি কিমান দিনৰ কাহিনী আৰু কেনেকৈ ব্ৰেকআপ হ'ল বেছি দিন হোৱা নাই 2 সপ্তাহ মান হৈছে আৰে ভাই টেনশ্যন নলবি তাইৰ দৰে আপি বহুত পৰি আছে দেখা নাই মই ছিংগেল আছোঁ এই ভাই তাই যোৱা কাৰণে মোৰ দুখ লগা নাই কিন্তু তাই মোৰ তাৰপৰা 10 টকা ধাৰে নি নিদিলাকে তাৰ কাৰণে দুখ লাগছি ভাই তোক 10 টকা মই দিমে তই এক মোক লগ নাথাকে এই তোৰ 10 টকা মোক নালগে তই তাইক লগালি তই কি তাইক চম্ভালিব পাৰিবি নেকি কিয় নৰিমে কত চানিয়াৰ আপি চম্ভালে শেষ কৰি দিলোঁ সি চাইনাৰ আপি চম্ভালে এইটো লোকেল আপি হয় আৰু দেখা গৈছি আজি 3 বছৰে তাৰ পিৰ পিছে ঘূৰি লগাবই পৰা নাই খুকুচ খুচ মোৰ কাষৰ পৰা গুচ দেখা যাব হেল্ল' ঐ ক'ত আছা তই মিছন মই এটা গান উলিয়াইছোঁ আই কি গান হিন্দী গান গিলা আমি বিহুৰ সুৰত মাৰিম দে মাৰচোন हे दोस्ती हम नहीं तोड़ेंगे हम नहीं तोड़ेंगे दमगर ओ तेरा साथ ना छोड़ेंगे ओ तेरा साथ ना छोड़ेंगे ভাই যা তো ফার্স্ট যায় একদম কি দিয়ে বেস্ট ফার্স্ট थैंक यू भाई थैंक यू ओ रपा কি হল মানে কি মানে জলদি কোৱা মানে মই তোমাক ভাল পাওঁ কি মই তোমাকে ভাল পাওঁ কিন্তু তুমি মই পাব পাৰিম কিন্তু কিন্তু কি তোমাৰ ফ্ৰেণ্ডক তুমি ক'ব লাগিব মই তোমাক নো দিয়া বুলি যাতে সি গম নাপায় একচুৱেলি আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা যাতে কোনেও গম নাপায় ওকে মই নকওঁ যদি তাক মই তুমি নো দিয়া বুলি কওঁ সি আহি তোমাক আৰু প্ৰপ'জ দিব কাৰণ দুয়োৰে তোমাক ভাল লাগে একো নাই মই তাক নো দিম সেই এনেও মোৰ তোমাকহে বেছি ভাল লাগিল বাৰু মই এতিয়া যাওঁ মোৰ ফ্ৰেণ্ডজন আহিব তোমাক প্ৰপ'জ দিব কিন্তু তুমি নো দিবা অ'কে চাবা কিন্তু নো দিবা দে কিন্তু অ'কে
কি ক'লাকে ভাই নাই ভাই নাপাওঁ বুলি কৈছে মই একবাৰ ট্ৰাই কৰিছোঁ নেকি যা ভাই তই ট্ৰাই কৰিছে কিন্তু মই নোলো নাই তই হ'লেও পতাব লাগিব কিন্তু মই ফুল কনফিডেঞ্চ আছে মোক ইয়েছ দিবই অঁ যা বেষ্ট অফ লাক নে দা বেষ্ট অফ লাক থ্যাংক ইউ এক্সকিউজ মি য়েছ মানে একচুৱেলি অ' হেল্ল' এনেকৈ থাকিবানে প্ৰপ'জ কৰিবা জল্দি কৰা মই যাব লাগে প্ৰপ'জ কৰিম বুলি কোনে ক'লে তোমাৰ ফ্ৰেণ্ডজনে কৈছিল তুমি বোলে মোক প্ৰপ'জ কৰিবা অ' একচুৱেলি মোৰ তোমাক বহুত ভাল লাগে মোৰো ভাল লাগে কিন্তু কি তুমি তোমাৰ ফ্ৰেণ্ডক ক'ব লাগিব মই তোমাক ন' দিয়া বুলি যাতে আমাৰ ৰিলেশ্যনৰ কথা কোনেও গম নাপায় অ'কে নকওঁ দিয়া এতিয়া বাই ই তাৰ মুখৰ অৱস্থা কেনাই মাল আছোঁ মই নলাক নাই এতিয়া অ' ভাই কি হ'ল তাই মোকো নদিছি মই জানোৱেই নহ'ব তই কেনেকৈ জানলি জানে মুখে কৈ তোৰ অ'কে দে ए दोस्ती हम नहीं तोड़ेंगे শুনাচোন মই নে আৰে ইয়াতে হেণ্ডচাম মানুহ তোমাৰ বাহিৰে কোন আছে তোমাকে মাতিছোঁ সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিকালি মোক গাগনি মাথাত পাৰে বেলেগ বুলিও কৈ পোৱা নাই আজি মোক হেণ্ডচাম বুলিও কৈছি আহুৱে ৰ অঁ কোৱা এইমাত্ৰ তুমি যে মোক চাই আছিলা কিয় ক'ত মই তোমাক ক'ত চালোঁ মিছা নক'বা মই একো নকওঁ দিয়া কোৱাচোন কিয় চাই আছিলা তোমাক ভাল লাগিছে চ' অঁ কিমান ভাল লাগিছে বহুত তোমাৰ জীয়াফতকৈ কম নে বেছি হেই নাই মোৰ জিএফ চেফ নাই তে এটা বনাই লোৱা মোকনো ক'ত ভাল পাব কোনে ভাল পাব আৰে সুধিলেহে গম পাবা ভাল পাব নে নাপায় যদি মই তোমাক সুধোঁ অঁ অফক'ৰ্ছ কি কোৱা জিএফ হ'ব মোৰ অ'কে হ'ব দিয়া হ'ব নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে জানটো মই তোমাক বহুত ভাল পাওঁ কি জানতো কি জানতো ইজনী জানতো মই কি ধানতো অঁ হেল্ল' কি হৈছে এই ৰখা তই চুপ থাক কি তাৰমানে কি হৈছে এলা না এইগিলা অ' শুন এই ৰখা তই মনে মনে থাক মোক তোৰ নালাগে ভাগে তই এক মই ভাল পাওঁ ময়ো ভাল পাওঁ তাই মোক ভাল পায় মোকো পাই কি তোকো পায় মোকো পায় আই তাকেইতো কি তই ক'বাই মোক তই এলা কি কৰিছে আই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কি কৰিছা দুও কি তোৰ গাৰ্লফ্ৰেণ্ড অঁ মোৰে গাৰ্লফ্ৰেণ্ড তই মোক ইমান দিন ক'বা আৰু কি কৰি আছিলি এই বোলে এৰো গাৰ্লফ্ৰেণ্ড মোৰো গাৰ্লফ্ৰেণ্ড আৰু এইবিলাক তোৰো কি দুয়োৰে গাৰ্লফ্ৰেণ্ড আৰু মোৰো কি কেছটো মানে মই বুজি পোৱা নাই তাৰমানে কি এলা কি মই কৈছো তই আৰু কোনি মোৰ আচল বয়ফ্ৰেণ্ড আমি কি আমি কি নকলি তহঁত এইফালে চাওঁ আগৰ পৰা ক'ব পৰা নাছিলি মূলা গাভৰু এই বাচ্চা মক্কেল নাম্বাৰ 2 আৰু 1 চিলেক্টেড খুকুচ কুচ মোৰ কাষৰ পৰা গুচ দেখা যাব মক্কেল নাম্বাৰ 3 চিলেক্টেড লেট সি দ্য গেম অফ লাভ হেল্ল' তই ক'ত আছা অঁ মই যাই আছোঁ দে কো কি ইম্পৰ্টেণ্ট কথা মানে মই তিনিটা মক্কেল চিলেক্ট কৰিছোঁ এতিয়া আমাৰ মিছনটো আৰম্ভ কৰিব লাগে চাও কোন তিনিটা এইটো হ'ল জিন্তু আৰু এইটো হ'ল দিছি দুয়োটো প্ৰপ'জ মাৰিব তই এজ দিবি দে হ'ব দে মই দুয়োকেই আছ দিম অ' এটা কথা সাৱধান হ'বি দুয়ো ফ্ৰেণ্ড তই এটা কাম কৰবি দুয়োৰে কথা গম নাপায় অঁ আৰু এটা কোনি আৰু এটা মানে এইটো ইয়াৰ নাম হ'ল আছিক ই কিন্তু তোক নিজে প্ৰপ'জ নেৰে তই নিজে দিব লাগিব সেইটো মই মেনেজ কৰিম দে হ'ব দে ৰ মোক যি চিলেক্ট কৰিলি বিটোক কিয় চিলেক্ট নকৰিলি আৰু বিটু তাৰ 10 টকাৰ কাৰণে ব্ৰেকআপ হোৱা গাৰ্লফ্ৰেণ্ড কোনি গম পা নাই কিন্তু আমাৰ লগত কিয় খেলিলি আৰু তহঁত যে আপি পাগল মই জানো যে এটা আপিৰ কাৰণে দুয়োৰে আগত মিছা হ'ব এতিয়া তহঁত চেষ্টা আমি যাওঁ ব'লা ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি
জীৱনত শান্তি নহ'বই কি জানি